এভৰিৱান আপোনালোক সকলোকে হাছবাছ ব্লগৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো বহুত বেছি ভালে আছে। আপোনালোকৰ দুৱা আশীৰ্বাদত আমাৰ বহুত ভাল। এতিয়া 12:30 মানে বাজিছে, দুপৰীয়া সাজ বনাবলৈ হৈছে। আজি দুপৰীয়া সাজত মই বনাবলৈ লৈছোঁ কল পচলা। ভাবিছোঁ আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ বুলি। মই কি ধৰণে বনাওঁ আহকচোন আপোনালোককো দেখুৱাওঁ। আপোনালোকক যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে মোক আগুৱাই নিয়াত সহায় কৰিব। এইফালে মই পচলা লৈ লৈছোঁ। এতিয়া এইখিনি মই মিহি মিহিকৈ কাটি ল'ম। আপোনালোকে বাৰু কল পচলা খাই ভাল পায়নে? মই হ'লে বৰ ভাল পাওঁ দেই। কল পচলা হ'লে মোক মাংসও নালাগিব, ইমান ভাল পাওঁ কল পচলা খাই। এইফালে মই কল পচলাখিনি কাটি ধুই ৰেডি কৰি ল'লোঁ। কিছুমান মই মিহি মিহিকৈ কাটিছোঁ আৰু কিছুমান মই এনেকৈ অকণমান ডাঙৰ ডাঙৰকৈ ৰাখিছোঁ। ডাঙৰ ডাঙৰকৈ ৰাখিলে খাবলৈ বেছি ভাল লাগে। কল পচলা বনাবলৈ কাৰণে মই ইয়াত লৈছোঁ 1 কাপ বুট দাইল। বুট দাইলখিনি মই আধা ঘণ্টামান তিয়াই থৈছিলোঁ। এইখিনি মই এতিয়া ধুই মেলি ৰেডি কৰি লৈছোঁ। মিহি মিহিকৈ 2টা পিঁয়াজ কাটি লৈছোঁ। ইয়াত আছে 3টামান জলকীয়া আছে আৰু এই চামুচখন জোখৰ মই মছলাবিলাক লৈছোঁ। ইয়াত আছে জালুক আছে, আদা নহৰু পেষ্ট, হালধি, তেজপাত, ৰেড চিলি লৈছোঁ। ৰেড চিলিখিনি মই অলপমান কম লৈছোঁ। ধনিয়া জিৰা মিক্স আছে আৰু মই অলপমান মিট মছলা লৈছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে নিদিব পাৰে। এইফালে মই কুকাৰটো গৰম হ'বৰ কাৰণে দি দিছোঁ। কুকাৰ গৰম হোৱাত ইয়াত মই তেল দিছোঁ। তেলখিনি গৰম হোৱাত ইয়াত মই পিঁয়াজ জলকীয়াখিনি দি দিছোঁ। পিঁয়াজখিনি এতিয়া ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম। পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱাত ইয়াত মই ৰেডি কৰি ৰখা মছলাখিনি এটা বাতিত ভালদৰে গোটেইখিনি মিক্স কৰি ল'লোঁ। এতিয়া মই দি দিম। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। ইয়াত মই সোৱাদ অনুসৰি নিমখ দিছোঁ। এতিয়া মই মছলাখিনি অলপ সময় ভাজিবলৈ কাৰণে দি দিম। এইফালে মই মাজে মাজে মছলাখিনি লৰাই আছোঁ। এইফালে আমাৰ ভালদৰে মছলাখিনি ভজা হৈ গ'ল, দেখিছেনে? মছলাৰ পৰা তেলখিনি ওলাই আহিছে। এতিয়া ইয়াত মই বুট দাইলখিনি দি দিম। বুট দাইলখিনি দিয়াৰ পিছত মই ভালদৰে মিক্স কৰি ইয়াত এতিয়া মই পচলাখিনিও দি দিম একেলগে। এইখিনি এতিয়া মই ভালদৰে ভজাবলৈ কাৰণে দি দিম। এনেই ঢাকনখন মই ওপৰতে দি থৈছোঁ। এইখিনি মই মাজে মাজে লৰাই আছোঁ। আমাৰ পচলাৰ পৰা অলপ অলপকৈ পানী ওলাই আহিছে। পানীখিনি শুকাই যোৱালৈকে মই এইখিনি ভাজি থাকিম। গোন্ধ কিন্তু মাংসৰ নিচিনাহে আহিছে দেই।
পচলাৰ পৰা পানীখিনি শুকাই তেলখিনি ফুটি আহিছে। ইয়াত মই অলপমান এতিয়া পানী দিম। মই কিন্তু গ্ৰেভি টাইপৰ বনাম, সেইকাৰণে পানী কম দিম। এইখিনি মই ভালদৰে মিক্স কৰি কুকাৰটো এতিয়া বন্ধ কৰি দিছোঁ। ফাইনেলি আমাৰ পচলা ৰেডি হৈ গ'ল। আপোনালোকে এবাৰ এই ধৰণৰ ট্ৰাই কৰি চাব পাৰে। খাবলৈ সঁচাকৈ বহুত ভাল লাগে। ভাত পানী খাই এতিয়া মই আপোনালোকক বহু সময়ৰ পিছত লগ পাইছোঁ। আমাৰ ঘৰলৈ হঠাৎ আহিল আলহী, ভাবিছোঁ আপোনালোককো দেখাই দিওঁ বুলি। ব'লকচোন। এইফালে আমাৰ ঘৰলৈ আহিছে আলহী, মিষ্টাৰ বায়েক আৰু ভাগিন। এইফালে কিবা এটা কোৱা। মামি চেনেলটো সাবস্ক্ৰাইব কৰিব আপোনালোকে। আলহী আহি বহু সময় থকাৰ পিছত এতিয়া যাবলৈ হৈছে। যোৱাৰ সময়ত অকণমান মই ভিডিঅ' কৰি থৈছিলোঁ, ভাবিছোঁ আপোনালোককো দেখাই দিবলৈ। এইফালে আমাৰ আলহী গৈ আছে। আলহী যোৱাৰ পিছত এইফালে আমাৰ আফ্ৰোজ আৰু চায়ানকো ফুৰিব লাগে, দেখিছেনে? দুইটাই ফুৰিবলৈ গৈ আছে। এনেই ৰাস্তাতে ইহঁতে অলপ ফুৰিছে। ৰাস্তাত ফুৰি ফুৰি দুইটাই আহি পাই গ'ল ইহঁতৰ ডাঙৰ আম্মীৰ ঘৰলৈ। নিজৰ কামত লাগি গ'ল, দেখিছে? ইয়াত বান্ধিলে যাব লাগিব।